আমি সোমাইছোঁ ঘৰটোৰ ভিতৰত। লাইটটো জ্বলাই দিওঁ, তেতিয়া ভালকৈ দেখা পাব। আৰু এয়া দেখিছেনে, সোমায়ে পালোঁ আমি ড্ৰয়িং ৰুম। একেবাৰে ঘৰুৱা এনভাইৰনমেণ্ট নহয়নে? একদম ঘৰত থকাৰ নিচিনা লগা নাইনে বাৰু? মোৰতো সোমায়ে ঘৰত থকাৰ নিচিনা লাগিছে। ইমান ধুনীয়া ড্ৰয়িং ৰুমটো, ইমান মানে কম স্পেচ, কিন্তু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, লাইটিং এণ্ড অল। তাৰপিছত ফুল আছে, একদম ফ্ৰেছ, একদম ইনডোৰ প্লাণ্ট এইবিলাক ৰাখি থৈছে। আৰু চফা তফা আছে। আপোনালোকৰ যদি ষ্টে কৰিবলৈ আহে, কোনোবা যদি গেষ্ট আহে, তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ আৰামছে ডিভান এখনো আছে, থাকি যাবও পাৰে, একো নাই। বা ইয়াতে বহি ধুনীয়াকৈ টি টেবল আছে, আপোনালোকে চাহ কাপ এনজয় কৰিব পাৰে। এতিয়া বহুত ৰাতি হ'ল, সেইটো কাৰণে মই চাহ খাই আপোনালোকক দেখুওৱা নাই। চ' এইটো ৰুম, এইটো ড্ৰয়িং ৰুম দেখালোঁ ভালকৈ। ব'লকচোন আমি এটা কিটচেনলৈ যাওঁ। ঐ এয়া ড্ৰয়িং ৰুমৰ পৰা আহিয়ে আপোনালোকে দেখিছে বাথৰুম। মই বাথৰুমটো অলপ দেৰিকৈ দেখাম ন, তাৰ আগতে মই দেখাইছোঁ ইয়াৰে একদম মোৰ ফেভৰেট পাৰ্ট কিটচেনটো থাকিলে মানে মোক একোৱে নালাগে। সেইটো কাৰণে মানে যিহেতু এয়া ন, মানে কিটচেনটো থাকিলে ভাল লাগে আৰু বনাই খাব পাৰি নিজে আৰু তেনেকুৱা টাইপ। চ' এয়া আৰু গোটেইখিনি সুবিধা আছে, দেখিছেনে? বাচন চাচন নেনল গোটেইখিনি। এয়া কাপ, গ্লাছ, মছলাৰ পৰা আদি কৰি চাহপাত, চেনি চব আছে। আৰু দেহি মছলাৰ পেকেটো আছে, মছলা চব আছে, দেখিছেনে? সেয়া মছলাৰ পেকেটো আছে। এই আৰু ৰ'ব, কিটচেনটো দেখাই দিছোঁ। চব সুবিধা আছে কিটচেনতে। মছলা পেকেট দেখালোঁ নহয় আপোনালোকক, চব মছলাই আছে, দেখিছেনে? গোটেইবোৰ ৰেডি একেবাৰে। তেল চেল চব আছে, আপোনালোকে একোৱেই লৈ আহিব নালাগে। গেছ আছে, বনাই যি ইচ্ছা চব, বাচন এনল। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা চাওকচোন, হোমষ্টেবিলাকত মানে জেনেৰেলি এইবিলাক বস্তু মানে এনেকুৱা ইমান নাথাকে ন, প্লেট চেট ইমানগাল নাথাকে মানে আমি যিমান গৈছোঁ আৰু সেয়া। আৰু হটকেছ চব আছে, যদি আপুনি খানাটো বনাই এতিয়া নাখাওঁ বুলি ভাবিছে, গৰম গৰম থাকিব, থৈ দিব পাৰে। কুকাৰ, চচপেন চব আছে। এয়া দেখিছেনে? গোটেইখিনি বাচনে এভেইলেবল হৈ আছে। আৰু চবতকৈ ডাঙৰ কথা কি জানেনে? ইয়াতে আপুনি পানী একুৱাগাৰ্ড আছে। এয়া পানীটো একদম নন ষ্টপ। এয়া পৰি গ'ল পানী ৱেষ্ট কৰিব একেবাৰে নালাগে। বাচন ধোৱা চব সুবিধা আছে। আৰু মোৰ এইটো বস্তু ভাল লাগিছে, মানে নৰ্মেলি কি হয় ন, গেষ্ট হাউচবিলাকত ইমান বেছি কাষ্টমাৰ মানে কমাৰ্চিয়েল হয় চব, চ' ইমান বেছি কাষ্টমাৰৰ কাৰণে চিন্তা নকৰে। চ' ইয়াতে একুৱাগাৰ্ড লগাই দিছে পানীৰ সুবিধাৰ কাৰণে। ইয়াত দেখিছেনে? শ্বপিং বৰ্ড পৰ্যন্ত আছে। আৰু ইয়াতে আপুনি এনেকুৱা ধুনীয়াকৈ বনাই আৰামছে খাব পাৰে। এয়া আকৌ এটা প্লান দেখিলোঁ, কিটচেনতো আছে। কিটচেনত যে প্লান থাকিলে খুব ভাল লাগে মোৰ। তাৰপিছত এইয়া দেখিছেনে? ফেনো আছে। ফেনটো কিয় দিছে এইফালে? বিকজ ইয়াতে ডাইনিং টেবুলখন আছে। ডাইনিং টেবুলখনত আৰামছে আপোনালোকে ফেমিলিৰ লগত বহি ফেনৰ তলত ভাত খাব পাৰে, চাহ খাব পাৰে। এয়া আৰু এতিয়া দেখাম, ইয়াত যিহেতু কাৰেণ্টটো নাই, এয়া এইটো বেলকানিটো এটা বেচিন আছে, এইটো ভাল কাম কৰিছে। কেতিয়াবা বাহিৰত এনেকৈ ধুব চুব পাৰি আৰু ধুব মেলিব। আৰু ইয়াৰ পৰা আপোনালোকে দেখিছেনে? মোৰ ইয়াতে ইমান বেছি। আৰু এটা ফোন আনি মই ভালকৈ এইটো দেখাম বাৰু। এয়া এইটো তলত বহি আপুনি কাপলবিলাক আহিব পাৰে, ইয়াৰ তলত বহি ধুনীয়াকৈ আৰামছে ড্ৰিংকছ ল'ব পাৰে, চাহ খাব পাৰে, চব সুবিধাই দিয়া আছে। এতিয়া ব'লক আমি বেডৰুমটো চাওঁ। ঠিক আছে, বেডৰুমটো এয়া সোমালোঁ। বেডৰুমৰ ছুইচটো অন কৰি দিওঁ। ডাঙৰ এখন বেড, এয়া মস্ত ডাঙৰ এখন বেড। এইবিলাক পেইণ্টিং আছে, ফেন চেন এনল গোটেইখিনিয়ে আছে। ইয়াতে বহি বহি আৰামছে কিবা কামো কৰিব পাৰে। ইয়াতে টেবুল টাইপ অলপমান আছে, চাৰ্জিং পইণ্ট আছে। এয়া আৰু এইটো দেখিছেনে? ছোৱালী মানুহৰ কাৰণেতো দৰকাৰ, এইটো লাগিবই। এয়া আৰু এইটো হৈছে ৱাৰ্ড্ৰপ। এইটো এতিয়া লক হৈ আছে, মই খুলি পিছত দেখাই দিম। এইটো ৱাৰ্ড্ৰপত আপোনালোকে বস্তু ৰাখিব পাৰে। তলতো আছে, তলত চেণ্ডেলবিলাকো ৰাখিব পাৰে। আৰু এইফালে ব'লকচোন কি আছে চাওঁগৈ ন। এইফালেও বেলকনি আছে। ৱাও, ইয়াতে কাপোৰ চাপোৰ মেলিবলৈ ষ্টেণ্ড আছে, আলনা এনেকুৱা আলনাডাল ইউজ কৰিব পাৰে। আৰু ৰ'দ দিলেতো পূৰা। ইয়াতো প্লাণ্ট আছে এনেকুৱা। বেলকনি, দুটা বেলকনি দেখিছে? কি যে ভাল লাগিছে। এয়া এইটো বেলকনি। তাৰপিছত এইটো বেডৰুমটো আপোনালোকক মই দেখালোঁ।
পিছত ধুনীয়াকৈ বেডৰুমটো আকৌ এবাৰ দেখাই দিছোঁ। এয়া ধুনীয়া লাইট, ধুনীয়া ডেক'ৰেশ্যন দেই, বৰ ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো সঁচাকৈ। মানে ইয়াতেও প্লাণ্ট আছে, এইবিলাক এইবোৰ বাৰু প্লাষ্টিকৰ হয়। আৰু ৰ'ব ইণ্টাৰেষ্টিং কথা, ইয়াতে যে ৱাইফাই আছে, এয়া এইটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু। কেতিয়াবা নেটৱৰ্কৰ ইছ্যু হৈ গ'লে এচিও আছে, দেখিছেনে কিমান সুবিধা দিছে একদম। এয়া আজি ষ্টে' কৰাহে কথা আৰু ইয়াতে খুব ভাল লাগিব থাকি। আপোনালোকো আহিবচোন, আহি ধুনীয়াকৈ এনজয় কৰিব পাৰিব ইয়াতে। বাথৰুমটো দেখাওঁ ব'লক, এতিয়া ব'লক বাথৰুমটো দেখাই দিওঁ। এয়া ইমান ধুনীয়া দেখিছেনে, গোটেইখিনি বস্তু, টয়লেট পেপাৰ, ধুনীয়া শ্বাৱাৰ জেল, শ্বেম্পু, গোটেইখিনিয়ে আছে। এতিয়া ভাবিছোঁ ময়ো অলপ বেডৰুমটোৰ মজা লওঁ, সেইটো কাৰণে পৰি ভৰি আপোনালোকৰ লগত কথা পাতিছোঁ। সেয়া আজি পৰ্কটো অলপমান ডিফাৰেণ্ট ষ্টাইলত বনাইছোঁ, বইলে বনাম। মই কেতিয়াও এক্সট্ৰা অইল ইউজ নকৰোঁ গাহৰি, কিন্তু আজি বনাম মই কমপ্লিট নেমু দি, নেমু আৰু বাঁহৰ গাজ দি। একদম ধোঁৱা আহি আছে। এতিয়া এইখিনি জাষ্ট অকণমান তেল ওলাবলৈ দিছোঁ। তেল ওলালে জাষ্ট মই অকণ পানী দি দিম। আৰু ইয়াতে বেলেগ একোৱে দিয়া নাই, মই হালধি দিছোঁ, নিমখো দিয়া নাই এতিয়ালৈকে। হালধি 2 চামুচ দি কিনে জাষ্ট এইখিনি অলপমান তেল ওলাবলৈ থৈ দিছোঁ। আৰু ইয়াত দেখিছেনে অলপ অলপ তেল ওলাইছে, আৰু অলপ তেল ওলাই লওক। তাৰপিছত মই ইয়াতে নেমু আৰু পানী মিক্স কৰি দিম। পৰ্কৰ পৰা তেলখিনি ওলাই গ'ল, আৰু একেবাৰে তেল ওলাব দিয়া নাই, কাৰণ মই একেবাৰে এয়া কৰিছোঁ, ল' ষ্টিম কৰিছোঁ, সেইটো কাৰণে গোটেইখিনি তেল ওলাব দিয়া নাই, যিহেতু মই বইল বনাই আছোঁ। এতিয়া মই ইয়াতে এড কৰিম নেমু। মই কৈছিলোঁ আপোনালোকক যে নেমুৰে বনাম আজি, আৰু আজিৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে নেমু, সেইটো কাৰণে এয়া নেমু মই ইউজ কৰিছোঁ। মই এটা নেমু ইউজ কৰিম। আপোনালোকে যদি বেছি টেঙা খায় তেতিয়াহ'লে এটাতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰে। এয়া নেমুটো মই 2 পিচ এনেকৈ দি ল'লোঁ, পিছত আৰু অলপ ব্যৱহাৰ কৰিম যেনিবা। আৰু এতিয়া আৰু অলপ লাৰি দিছোঁ, ৰাফলি এনেকৈ মই খুন্দি লৈছোঁ। এয়া দেখাইছোঁ আপোনালোকক, ৰাফলি খুন্দি লোৱা নহৰু, এয়া নহৰুখিনি মই ইয়াতে ব্যৱহাৰ কৰিম। মই কৈছিলোঁ আপোনালোকক যে অলপমান ডিফাৰেণ্ট ষ্টাইলত বনাই আছোঁ। নহৰুখিনি ব্যৱহাৰ কৰাৰ পিছতে মই দিম ইয়াতে বিলাহী, যিহেতু এতিয়া মই ইয়াতে বইল বনালে পানীটো বহুত দৰকাৰ, বইল বনালে যিহেতু পানীটো বহুত বেছিয়ে দৰকাৰ, সেইটো কাৰণে মই যিহেতু পানী ইয়াতে ব্যৱহাৰ কৰা নাই এতিয়ালৈ, সেইটো কাৰণে মই বিলাহী, নহৰু এইখিনি দি লৈছোঁ। আৰু মই অলপমান ব্যৱহাৰ কৰিম ইয়াতে কেঁচা পিঁয়াজ, বেছিও নহয়, কেঁচা পিঁয়াজ এইখিনি ব্যৱহাৰ কৰিছোঁ, যাতে বিলাহী আৰু পিঁয়াজৰ পৰা ওলোৱা পানীটো এইখিনি অলপমান সিজিবলৈ ষ্টাৰ্ট কৰে। চ' আৰু মই এতিয়া এটা বস্তু দিম, এতিয়া দেখাইছিলোঁ মই নাগা মিৰ্চ, এইটো হৈছে নাগা মিৰ্চ, এইটো শুকাই, ভোট জলকীয়াৰ শুকানটো হয়। মই এতিয়াই দি থৈ দিম যাতে এইটো ভালকৈ মানে কুক হৈ যায়, ৱেল কুক হয়। এতিয়া এইখিনি ধুনীয়াকৈ ঢাকনি মাৰি ৰাখি থৈ দিম। এয়া মই পৰ্কৰ পৰা তেলটো উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দিম পানী, যিহেতু কৈছোঁৱে আপোনালোকক বইল টাইপ গ্ৰেভি এটা বনাম। ইয়াতে মই এতিয়া দিম পানী। देख लो तो बाबू पानी कम तो नहीं है, देख लो।
ভালোই কি সাউন্ড হচ্ছে দাদা মিলে আছে